মই মাধৱ চন্দ্ৰ বৰুৱা মোৰ কথা আৰু আবৃত্তিৰ লগতে ৰীতামণি নেওগৰ আবৃত্তিৰে আপোনালোকলৈ আগবঢ়ালোঁ এটি কবিতাৰ শিৰোনাম মাতৃৰ বিননি। হৌৱা চোৱা মাতৃ প্ৰকৃতিয়ে আজি সন্তানৰ অধোগতি দেখি কপালত চকৰিয়াই বুকু ঢকিয়াই হিয়াতে দাউৰি কাটিছে। অৰ্ধপতিত সন্তানৰ ভয়ত উন্মাদিনী হৈ চিঞৰি চিঞৰি চুলি মেলি দৌৰিছে। ৰক্ষা কৰা মোক, ৰক্ষা কৰা। নামাৰিবি মোক। হায় ভগৱান, হিৰণাক্ষ দানৱহঁতৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰা মোক। হে ত্ৰৈলোক্য অধিকাৰী পৰম পিতা সৃষ্টিকৰ্তা, মানৱ ৰূপী হিৰণাক্ষ দানৱহঁতে খেদি ধৰ্ষণ কৰি আজি হত্যা কৰিব খুজিছে মোক। সিহঁতৰ অধঃপতন হ'ল। সিহঁতৰ আজি লালসাৰ দৃষ্টি, পচন্দ দানৱ আৰু পৈশাচিকতাৰ ৰূপ। মই মোৰ সুহিত বক্ষৰ শ্যামলী কোলাৰ উমাল পৰশত কলিজাৰ সুফলা শস্যৰে ক্ষুধা নিবাৰণ কৰি ভোকত ভাত, পিয়াহত পানী দি ডাঙৰ দীঘল কৰিলোঁ সিহঁতক। কিন্তু এতিয়া চিনি নাপায় মোক। সিহঁতৰ দানৱীয় ত্ৰাসত অনিদ্ৰা অনাহাৰে ভোকে পিয়াহে দুখে ভাগৰে মই আজি ক্লান্ত আৰু ভয়ত কম্পমান। সিহঁতৰ অন্যায় অত্যাচাৰ ধৰ্ষণ অনীতি আৰু কিমান সহ্য কৰিম। হে ভগৱান, অনাগত দানৱৰ ভয়াৰ্ত কাল যন্ত্ৰণাৰ পৰা ৰক্ষা কৰা মোক, ৰক্ষা কৰা।